হেই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে আৰু আপোনালোকে চাই আছে লখিমপুৰৰ ছোৱালী। আৰু গাইজ, আজি মই দোকানত মোৰ ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। আৰু এইফালে মই আজি ভাবিছোঁ এযোৰ মুগাৰ যোৰা যেতিয়া চিলাম, আৰু সদায় চিলাই থাকোঁ, হ'লেও আজি ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। আৰু এইফালে মই ববিনত ধুনীয়াকৈ সূতা ভৰাই যোৰাযোৰৰ যোনটো ছাইড পটি, তো পটিকেইটা ধুনীয়াকৈ মই জইন কৰি লৈছোঁ। আৰু যোৰাযোৰ পটিকেইটা জইন কৰি মই মেখেলাখন জইন কৰিছোঁ, যিহেতু মেখেলাখন আগতে চিলাই ল'ম বুলি ভাবিলোঁ। এইফালে মেখেলাখন মই জইন কৰি লওঁ, তাৰপিছতে মেখেলাখনত ধুনীয়াকৈ ফল্চ লগাম। আৰু এইফালে মেখেলাখন চিলাই হোৱাৰ লগে লগে ফল্চটোৰ মাজত দুখন জইন দিছোঁ, আৰু এইফালে জইন দিয়ে মেখেলাখনত লগাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে গাইজ, মেখেলাখনত ধুনীয়াকৈ লগাই লৈছোঁ, আৰু লগাই লৈ এফালে কাটি ল'লোঁ। আৰু কাটি লৈছোঁ গাইজ এনেকৈ, এটাই কাৰণ, এনেকৈ ইভাগে ছাইডতে কাটি পিনিও চিলাই দিব পৰা যায়, কিন্তু যিহেতু এযোৰ মুগাৰ যোৰা হয়, তো মুগাৰ যোৰাতে অলপ ফিনিচিংটো ভালকৈ দিব লাগিব। আৰু এইফালে ধুনীয়াকৈ ইনাৰটো ছাইডত অলপ কাটি লৈছোঁ, নহ'লে এইফালেতো ষ্টিচিং পৰিছে, নহ'লে ভিতৰত নোসোমাব। তো এইফালে ধুনীয়াকৈ মাজত ইনাৰখিনি সুমিয়াই দিছোঁ, তেতিয়া কাপোৰযোৰৰ চিলনিটো ফিনিচিং আহে। আৰু এইফালে মেখেলাখন ধুনীয়াকৈ জইন কৰি লৈছোঁ। আৰু গাইজ, মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাই আছে, মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ, আৰু এইফালে চাদৰখনৰ আগটো কাটি ল'লোঁ। চাদৰখনৰ আগটো কাটি 2-3 মুকুট মাৰি চাদৰখন চিলাবলৈ আগটো মাৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু গাইজ, আগটো 2 পাক 3 পাক দি পিনি এনেকৈ চিলালে বেছি গপচ হয়, যিহেতু সেইকাৰণে মই 2-3 পাক মাৰিয়ে ধুনীয়াকৈ চিলাই দিছোঁ। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব দেই। আৰু এইফালে আহিলে এবাৰ চাদৰৰ আগত লগাবলৈ ফল্চ, তো চাদৰৰ আগত ফল্চ লগাবলৈ এইফালে এক চাইডে মই জইন কৰিয়ে ল'লোঁ। আৰু এইফালে জইন কৰি এইফালে ফিনিচিং দিয়া টাইম আহিলে এইফালে ছাইডত চিলাই আছোঁ। আৰু এইফালে চাদৰত ফল্চ লগাই এইফালে ছাইড পটিকেইটা লগাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে ছাইডত ধুনীয়াকৈ যিহেতু সুমিয়াই ভালকৈ চিলাব লাগিব, ভালকৈ ফিনিচিং দিব লাগিব, তো সেইকাৰণে বহুতো আৰামছে সুমিয়াই মাজত ধুনীয়াকৈ চিলনিটো মাৰিব ধৰিলোঁ। আৰু এইফালে গাইজ, ছাইডৰ চিলাইটো হোৱাৰ লগে লগে এইফালে ইটোৰ ভিতৰ পাকৰ চিলাইটো ভালকৈ দিব লাগিব, নহ'লে পাক খায়ো যাব পাৰে। তো সাৱধানেৰে চিলাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে ভিতৰৰ ছাইডৰ চিলাইটো দিবলৈ লওঁতে প্ৰথমতে ষ্টাৰ্টিঙত বেক টেক দিব লাগে, কাৰণ ষ্টিচিংটো যাতে ফুটি নাযায়। আৰু এইফালে মই ছাইডটো চিলাই লৈছোঁ। তো গাইজ, মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে লগ পাম, তেনেহ'লে আজিলৈ এৰিছোঁ। বাই বাই।